নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল rhinovenue লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত চুতীয়া জনজাতিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। চুতীয়াসকল ৰাজ্যৰ অন্যতম প্ৰাচীন বাসিন্দা। শদিয়াৰ সমীপৰ সোৱণশিৰি আৰু অৰুণাচলৰ সীমান্তৰ নদীৰ পাৰত তেওঁলোকে পোনতে বসবাস কৰিছিল। 13 শতিকাত আহোম ৰাজত্বৰ ভেটি যেতিয়া শিৱসাগৰ স্থাপন কৰা হৈছিল তেতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিচাঙৰ পৰা সোৱণশিৰি নদীৰ পূবলৈকে চুতীয়া ৰাজ্যৰ বিস্তৃতি আছিল। আহোমৰ হাতত পৰাস্ত হোৱাৰ পিছত চুতীয়া ৰাজ্য আহোমৰ অধীনত আহে। বৰ্তমান লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড় আৰু দৰং জিলা তেওঁলোকৰ বসতি দেখা যায়। চুতীয়া ৰাজ্য জয় কৰি আহোমসকলে ৰজাৰ আদালতত গুৰুত্বপূৰ্ণ বিষয়া হিচাপে কেইজনমান বিশিষ্ট চুতীয়াক নিযুক্তি কৰিছিল আৰু জনগোষ্ঠীটোৰ সৈতে দাম্পত্য স্থাপন কৰিছিল। আহোমৰ এটা ষ্ট্ৰেটেজি আছিল নহয়নে, ৰিলেশ্যনশ্বিপ ক্ৰিয়েট কৰি পিনি তেওঁলোকে কি কৰিছিল, নিজৰ ৰাজ্যখন বহল কৰিছিল। আহোমৰ লগত সংগতি ৰাখি চুতীয়া সম্প্ৰদায়ৰ 4টা বহল বিভাজন উন্নতি ঘটিছিল সময়ৰ লগে লগে। সেয়া হৈছিল হিন্দু চুতীয়া, আহোম চুতীয়া, বৰাহী আৰু দেউৰী। চুতীয়াসকলে কেঁচাই খাটি গুচনি পূজা কৰে আৰু আগতে দেৱীৰ পূজাত মানৱ প্ৰসাদ তৈয়াৰ কৰা হৈছিল। ইয়াত মানৱ প্ৰসাদ মানে কোনবিধ প্ৰসাদৰ কথা কোৱা হৈছে গম পাইছেনে? যদি গম পাইছে কমেণ্ট ছেকশ্যনত ৰিপ্লাই কৰক। চুতীয়া জনগোষ্ঠীৰ চমু পৰিচয় ইমানতে এটি পৰিল। আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।